নমস্কাৰ। আজি আমি উপস্থিত আছোঁ মাকুম শংকৰদেৱ শিশু নিকেতনৰ পৰা মেট্ৰিক পৰীক্ষাত ভালদৰে ফাৰ্ষ্ট ক্লাছ 2টা ছাবজেক্ট লেটাৰ লৈ সফলতা অৰ্জন কৰা ৰাজা চুতীয়াৰ ঘৰত তেওঁ আমি এখন গামোচাৰে সম্বৰ্ধনা জনাবলৈ মাহীদেউ আৰু এইবাৰ তুলিকা ছাৰ আৰু মোৰ খুৰী সম্বৰ্ধনা জনাবলৈ আহিছোঁ। লগতে অলপ আশীৰ্বাদ মৰম যাতে ভালদৰে আগলৈ ভাল ৰিজাল্ট কৰে পঢ়িবলৈ পাৰে ধুনীয়াকৈ দীপশিখা চুতীয়াৰ সুপুত্ৰ ৰাজা চুতীয়াক অলপমান উৎসাহ জনাবলৈ আহিছোঁ। আগবাঢ়ি যাব লাগিব দেই ৰাজা। ভালকৈ পঢ়িব লাগিব, ইমানখিনিয়ে নহয় আৰু ন আৰম্ভণি হৈছেহে, ইয়াৰ পিছত আৰু আগবাঢ়িব লাগিব, সফলতা দিশত আৰু আগবাঢ়িব লাগিব। তাকেইতো এইবোৰ একো একোটা আশীৰ্বাদ। ভালকৈ পঢ়িবা দেই আৰু আগবাঢ়ি যাব লাগিব, আৰু পাৰ্চেণ্টেজ ভালকৈ লৈ আহিব লাগিব। মোৰতো এই চেগতে ময়ো ৰাজাক সৰুকৈ কিবা এটা দিওঁ বুলি ভাবিছোঁ আৰু বহুত কিবা এটাতো নোৱাৰোঁ, কিন্তু সামান্য কিবা এটা দি অকণমান উৎসাহ জনাবলৈ বিচাৰিলোঁ আৰু আগলৈ আৰু যাতে ভাল ৰিজাল্ট কৰক নহয় জানো, সেইকাৰণে সৰুকৈ তেওঁক হাত খৰচ এটা দি উৎসাহ জনালোঁ। ভালকৈ পঢ়িবা, এটা সৰু কিবা এটা কামত আহিব ন, তো সেইটোৱে লাগে আমাকো কি লাগে, ভালকৈ নাম কৰিব লাগে, ভালকৈ পঢ়িব লাগে, চবৰ কাৰণে মানে গৌৰৱ কঢ়িয়াই আনিব লাগে ন। মাক দেউতাকৰ কষ্টখিনি পাহৰি যোৱা হয় আৰু মেইনকৈ ত্যাগ কৰিছে মায়ে তোমাক লৈ, যিখিনি কষ্ট কৰিছে। আচলতে আমি চবেই বিচাৰোঁ ন, আমাৰ সপোনবোৰে থোপাই দিয়া নিচিনা মানে বহুত বেছি কিবা এটা, কিন্তু এটা ভাল পৰ্যায় পোৱাৰ পিছত নিজৰে সিদ্ধান্ত ল'ব সেইখিনি সময়ত। এতিয়া বৰ্তমানতো মাক দেউতাকৰ সপোনবোৰ পূৰাই থকা, এই গ্ৰেজুৱেশ্যন কৰালৈকে মাক দেউতাকৰ পিছৰ ডোখৰ নিজৰ মতে ধৰক কি হ'ব, নিজৰ চইচৰ মতে যাব। তেতিয়া এতিয়া মাকৰ কথা শুনি ভাবি পঢ়িব আৰু সেইটোৱে ভাল লাগিছে আৰু মুঠতে আৰু আগবাঢ়ি যাওক। এইবাৰ 2খন পাইছে, পিছত গোটেইকেইখনতে হাই ছেকেণ্ডেৰীত আহক, কাৰণ হাই ছেকেণ্ডেৰীটোৱে মেইন যিহেতুকে, হয় নাই? বোলে ভবা মতে আহিছে না ইয়াতকৈ বেছি ভাবিছিলা? হাই ছেকেণ্ডেৰীত কিন্তু ইয়াতকৈ ভাল ৰিজাল্ট হ'ব নাই? হ'ব। আমি আহিম আৰু ন, আমিতো আছোৱেই। আৰু অলপ হেভি হ'ব লাগিব। আমি সেইটো বিচাৰোঁ। ঠিক আছে, আমাৰ হ'ব আশীৰ্বাদ সদায় আছে, আৰু আগবাঢ়ি যোৱা আৰু চেষ্টা কৰা, ভাল হওক তাকে কামনা কৰিছোঁ দেই। মা দেউতাৰ নাম, নিজৰ নাম, লগতে গাঁৱৰ ওচৰ চুবুৰীয়া সকলোৰে নাম হ'ব নহয়। যিমান ভাল কৰিবা সিমানে সকলোৰে নাম কঢ়িয়াই আনিবলৈ সক্ষম হ'বা। ঠিক আছে দিয়া। আমাৰ মাকুমবাসীলৈ আৰু এটি ধুনীয়াকৈ গৌৰৱ কঢ়িয়াই অনা আমাৰ মাকুমৰ সুকন্যা ভাগ্যশ্ৰী চেতিয়া, তাইকো আমি এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ বিচাৰিছোঁ। আৰু এয়া সম্বৰ্ধনা জনাইছে তুলিকা ছাৰকে, তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি ভালকৈ পঢ়িবা, ভালকৈ থাকিবা, আৰু আমি ইয়াতকৈ বেছি ভাল ৰিজাল্ট আশা কৰোঁ। আমি মানে ধামাক্কা পাৰ্টি আমাক হায়াৰ ছেকেণ্ডেৰী দিম এতিয়াই মানে আমাৰ মাকুমৰ। তুমি কোন স্কুলৰ পৰা ওলাইছা? মাকুম শংকৰদেৱ শিশু নিকেতন। মাকুম শংকৰদেৱ শিশু নিকেতন। এতিয়া ক'ত ল'বা এডমিশ্যন? চাওঁ ক'ত লওঁ এতিয়া ভাবি। আমি মানে বহুত বেছি আশা কৰিছোঁ ভৱিষ্যতে বহুত ভাল ৰিজাল্ট হ'ব লাগে দেই। আৰু ভাগ্যশ্ৰী এগৰাকী খুব ভাল নৃত্যশিল্পী, কৈ দিয়া সেইটো কথা। একেলগে ধুনীয়াকৈ নাচে, গান গায়, আৰু একেলগে সমান্তৰালভাৱে পঢ়াটো আগুৱাই লৈ গৈছে ভাগ্যশ্ৰী চেতিয়া। আমি অনাগত দিনত আৰু বহুত ভাল প্ৰেক্ষাপটত লগ পোৱাৰ ভাগ্যশ্ৰীক মানে বহুত বেছি আশা কৰিছোঁ। আগুৱাই যোৱা তুমি।